নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল ঘৰুৱা পাকঘৰলৈ। আজি আমি ব্ৰইলাৰ মাংস বনাম দৈ গাখীৰৰ লগত। প্ৰথমে মাংসখিনি আমি ধুনীয়াকৈ ধুই লৈছোঁ। দৈ গাখীৰৰ লগত ব্ৰইলাৰ মাংস খাই খুব বেছি ভাল লাগে। ধুনীয়াকৈ মেৰিনেট কৰি ৰাখি কেনে বনাব লাগে, খাই খুব ভাল লাগে। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে লৈছোঁ এয়া ৰহুন, আদা, পিঁয়াজ আৰু কেঁচা জ্বলা 3টা, শুকান জ্বলা 3টা। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ সৰু সৰু চাইজত কাটি লৈছোঁ। এতিয়া মিক্সি জাৰ এটাত ধুনীয়াকৈ আদা, নহৰু, কেঁচা জলকীয়াখিনি পিচি ল'ম ধুনীয়াকৈ। সেয়া ইয়াতে মছলা লৈছোঁ, নিমখ, কাশ্মীৰী চিলি, জিৰা, ধনিয়া পাউডাৰ আৰু হালধি। আৰু ইপিনে আদা নহৰু বটাখিনি, সেয়া দৈ গাখীৰ। এতিয়া এইখিনি গোটেইখিনি লগ লগাই মেৰিনেট কৰি ল'ম মাংসখিনি। সেয়া মছলাখিনি দি দিছোঁ ধুনীয়াকৈ। এতিয়া গোটেইখিনি বস্তু ইয়াতে দি ধুনীয়াকৈ এইখিনি সানি ল'ম। এয়া আদা নহৰুখিনি, দৈ গাখীৰখিনি। দৈ গাখীৰ একেবাৰে বেছি নহয়, যিখিনি প্ৰয়োজন এইখিনি। আৰু এতিয়া ইয়াতে নেমু টেঙা অলপ কাটি দি দিম। এতিয়া এইখিনি ভালদৰে সানি ল'ম, সানি লৈ আধা ঘণ্টামান ৰাখি থৈ দিম। বেছি দেৰিলৈকে থ'ব পাৰিলে ভাল, বেছি তথাপিও মিনিমাম আধা ঘণ্টা। মাংসখিনি মেৰিনেট কৰা হৈ গ'ল। এয়া ধুনীয়াকৈ মেৰিনেট হৈ গৈছে, গোটেই মছলাখিনি লাগি গৈছে মাংসখিনিত। একদম ভালদৰে মেৰিনেট কৰি লৈছোঁ। এতিয়া এইখিনি মই ফ্ৰিজত আধা ঘণ্টা ৰাখি থৈ দিম। কেৰাহীটো গৰম হোৱাৰ লগে লগে মই মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মাহপাত 3টা, শুকান জলকীয়া 3টা আৰু চপ আৰু মিঠি গুটি আৰু সৰু জিৰা ইয়াতে দি দিছোঁ আৰু পিঁয়াজখিনি দি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। কোনোবা নতুনকৈ যদি মোৰ চেনেলটো চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে। তেতিয়া মোৰো ভাল লাগে আৰু আপোনালোকৰ কমেণ্টবোৰ খুব ভাল লাগে পঢ়ি কিনে। চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই পিঁয়াজৰ ওপৰত অলপ নিমখ দি দিছোঁ, কাৰণ তেতিয়া পিঁয়াজখিনি সিজি যায় ভালদৰে। পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া আমি মাংসখিনি দি দিব পৰা হৈ গৈছোঁ ইয়াতে।
মাংসখিনি যিহেতু মেৰিনেট কৰাৰ সময়ত গোটেই মছলাবোৰ দিয়া আছিলে, তো সেইকাৰণে এতিয়া একো মছলা নিদিওঁ আৰু মাংসখিনি ভালদৰে ভাজি ল'ম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে লাইক এটা কৰি দিব। এতিয়া মই মাংসখিনি ঢাকি ৰাখিম মিনিমাম 2 মিনিট। আৰু ইয়াত ঢাকনিখন গুচাই চালোঁ 2 মিনিট পিছত। মাংসখিনি ছাইডৰ পৰা ধুনীয়াকৈ তেলবোৰ ওলাই গৈছে। আৰু অলপ ভালদৰে লৰাই লৰাই ফ্ৰাই কৰি লৈছোঁ। এতিয়া আৰু অলপ সময় ঢাকি ৰাখিম মাংসখিনি। এতিয়া মাংসখিনি প্ৰায় সিজি গৈছে। দেখিছে ধুনীয়াকৈ তেলবোৰ ওলাই গৈছে মাংসখিনি চাইডে চাইডে। লেগ পিচটো চাওক, একেবাৰে খাওঁ খাওঁ লাগি গৈছে। এতিয়া ইয়াতে অলপ গৰম পানী দি দিম। ঠাণ্ডা পানী দিব নালাগে, ঠাণ্ডা পানী দিলে কি হয় সোৱাদটো একেবাৰে চেঞ্জ হৈ যায় লগে লগ ঠাণ্ডা পানী দি দিলে। এয়া আজি আমাৰ আঞ্জাখন হৈ গ'ল। মাংসখিনি দেখিছে একেবাৰে ধুনীয়া কালাৰ এটা আহি গৈছে আৰু গোন্ধটো একেবাৰে খাওঁ খাওঁ লগা। যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।